মোৰ ঘৰৰ ওচৰতে আছে। তো মই শুনিছিলোঁ যে ইয়াত ফায়াৰিং হৈ আছে বুলি, পুলিচৰ মানুহে ফায়াৰিং কৰিছে বুলি মই শুনি পেলাই ইয়াত আহিলোঁ। অহাৰ পিছতো মই পাব্লিকৰ পৰা সুধিছোঁ, সোধাৰ পিছতো পাব্লিকে ক'লে যে 2 ৰাউণ্ড ফায়াৰিং কৰিছে, অটো ড্ৰাইভাৰ এইফালে সোমোৱাৰ কাৰণে সি ফায়াৰিং কৰিছে। তাৰপিছত মই আহি পেলাই পুলিচক সুধিলোঁ, যোনে ফায়াৰিং কৰিছিলে তাক সুধিলোঁ যে আপুনি ফায়াৰিংটো কেলৈ কৰিলে, আপোনাক অথৰিটি কোনে দিলে বা কেনেকৈ আপুনি কি চিটুৱেশ্যনত ফায়াৰিং কৰিছে বা ইয়াত কোনোবা উগ্ৰপন্থী আছে নেকি। তাৰপিছত সি কি কৰিলে, মোৰ কাৰণে সি বন্দুক ওলাই পেলাই মোক মাৰিব বিচাৰিছে, মোক এটেম্প কৰিছে ফায়াৰ কৰিবলৈ। তাৰপিছত মই যেন তেন বাচি পেলাই তাৰ পৰা ওলোৱাৰ পিছতো পুলিচ আহিলে। পুলিচ অহাৰ পিছতো মই টিঅ'পিত ফোন কৰিছিলোঁ জিন্তু মজুমদাৰক, তেখেতে পঠাইছে পুলিচ পঠোৱাৰ পিছত তেখেতক এৰেষ্ট কৰি লৈ গৈছে। কি নামটো গম নাপাওঁ, মই সুধিছোঁ অন ৰেকৰ্ড, মই সুধিছোঁ, মোৰ তাত ভিডিঅ' আছে, মই সোধা নাই, সি নামটো নকয়, নামটো কোৱা নাই। নিচা অৱস্থাত লাগিছে, চাই পেলাই মোক লাগিছে যে সি নিচা অৱস্থাত আছে বুলি। না, আমিও কুৱেশ্যন কৰিছোঁ, আমিও সুধিছিলোঁ তাৰ পৰা যে আপুনি এনেকৈ ফটকৈ গুলি চলোৱাটো কেনেকৈ আপুনি পালে। আমি সাংবাদিক বুলি পৰিচয় দিছোঁ, আমি সাংবাদিক বুলি, সি জানি বুজি সাংবাদিক বুলিহে আৰু মোক এটেম্প কৰিব বিচাৰিছে। এইটো পাব্লিককতো কৰিলে, 2 ৰাউণ্ড ফায়াৰিং কৰিলে সি পাব্লিককতো সি 2 ৰাউণ্ড ফায়াৰিং কৰাৰ পিছত পাব্লিকটো পলালে। কিন্তু মই সাংবাদিক, মোৰ দায়িত্ব যোনটো মই পালন কৰিব বিচাৰিছোঁ, মই তাক সুধিলোঁ, সোধাৰ পিছতে সি নিজে বন্দুক ওলাই পেলাই মোক মাৰিব বিচাৰিছে। তাৰ লগত কোনো নাই, সি অকলে আছিল। তাৰ ডিউটি নাই নেকি এইটো গম নাপাওঁ, এই ড্ৰেছত আছিলে, এইটো গম নাপাওঁ ডিউটি আছিলে নাই, এইটো গম নাপাওঁ মই। লাগিলে আপুনি মামাক কওক, কওক মানে আপোনাৰ নামটো কি আছিলে? নামটো কি আছিলে? আপুনি এটা অটো ড্ৰাইভাৰ কাৰণে নামটো কি আছিলে? আপোনাৰ নামটো কি আছে? নামটো কি আছিলে? আপোনাৰ নামটো কি আছিলে? আপোনাৰ নামটো কি আছিলে? ফায়ার করেছে, মাল খেয়েছে তো এই তো থানা পড়া পুলিশ মাতি দিব না, এটা এই মেডিকেল করাবো, সাকসেস যাবো আর কিবা ৰিফায়াৰ দিব লাগে। 3 চবেই আপুনি দেখি আছে, ইয়াত চব গাঁত হৈ আছে। অটো ড্ৰাইভাৰৰ কাৰণে আৰু ৰিপৰ্টাৰ কাৰণেও খিদিছে, মাৰিব বুলি। আচ্ছা, কোনে গুলি ফুটাইছিলে? এইটো পুলিচ কেইটা যোনটো বন্দুক ধৰিছে সিহঁতেহে মাৰিছে। মই নামটো নাজানো, কিন্তু 3 বাৰ মানুহ মাৰিছে নেকি? মানুহ মৰা নাই, মানে তলতে মাৰিছিলে। বোলে এইটো গুলিটো ক'ৰবাত যদি লাগি যায়, যদি মানুহ তাৰ বিপদ কিবা হ'ব নেকি, ৰিস্ক ল'ব পাৰিব নেকি? কেইটা গুলি ফুটাইছে? 3 বাৰ মানে কি আৰু ৰিপৰ্টাৰ মানুহ কাৰণে সি মাৰিব বিচাৰি আছে। दो बुलेट का जो है वो देखा है हम लोग ऐसे आ रहा था, देखा कि 2 फायर हुआ, प्लेन फायर। क्या हो गया फिर हम लोग क्या हो गया।